Hello friends, welcome to my channel. আজি আমাৰ টপিকটো হৈছে গাখীৰ। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেন্ট আৰু শেয়াৰ কৰিব। আহকচোন প্ৰথমতে আমি গাখীৰৰ বিষয়ে কেইটামান কথা জানো। পৃথিৱীত 90% গাখীৰ গৰুৰ পৰাহে পোৱা যায়। মানৱ শৰীৰত লগা সকলোখিনি নিউট্ৰিয়েন্ট গাখীৰতে পোৱা যায়। বহুত পৰিশ্ৰম কৰি আহি যদি আপুনি এগিলাস গাখীৰ খায় তেতিয়া হলে আপোনাৰ এনাৰ্জি বহুত পাব শৰীৰটোৱে, কাৰণ গাখীৰত এনাৰ্জি যথেষ্ট পৰিমাণৰ থাকে। গৰুৰ গাখীৰতকে বেছি ছাগলীৰ গাখীৰৰ পৰাহে মাখন প্ৰস্তুত হয়। গাখীৰত কেলৰি, পানী, প্ৰটিন, সুগাৰ, ফেট পোৱা যায়। গাখীৰত কেলছিয়াম যথেষ্ট পৰিমাণৰ থাকে, ফলত ই মানুহৰ মাংসপেশী মজবুত কৰাত সহায় কৰে। গাখীৰত কেলছিয়াম, ফসফৰাছ, আয়োডিন পোৱা যায়, ফলত ই দাঁত মজবুত কৰাত সহায় কৰে। কেঁচা গাখীৰে ছালখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে আৰু ছালখন চাফা কৰে আৰু স্কিনখনৰ গ্লো বঢ়ায়। ৰাতি শোৱাৰ আগত যদি আপুনি অলপ গৰম গাখীৰ খায় তেতিয়া টোপনি ভাল আহে। গাখীৰে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে। আজিলৈকে এইখিনিয়ে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।